Hello everyone. আমি যেতিয়া খুব আচৰিত হওঁ বা আশ্চৰ্য প্ৰকাশ কৰোঁ তেতিয়া আমি O.M.G ইউজ কৰোঁ হয়নে নহয় O.M.G ফুল মিনিং হ'ল অ' মাই গড আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ এই O.M.G এক্ৰনিমটো যাক আমি শ্বৰ্ট ফৰ্ম বা অসমীয়াত সংক্ষেপ্ত ৰূপ বুলি কওঁ এইটো কেতিয়াৰ পৰা লিখিত ৰূপত ইউজ হ'ল বহু আগৰে পৰাই মুখে মুখে প্ৰচলন আছিলে কিন্তু লিখিত ৰূপত কেতিয়া এই শ্বৰ্ট ফৰ্মটো মানুহে লিখিবলৈ ল'লে এইটো 1917 চনৰ কথা ব্ৰিটিছ নেভিৰ এজন এডমাইৰেল অৰ্থাৎ নৌ সেনাধ্যক্ষ যাৰ নাম হ'ল জন আৰবাথনট ফিচাৰ তেখেতে উইলষ্টন চাৰ্চিল নামৰ ব্যক্তি এজনলৈ এখন চিঠি লিখিছিলে আৰু এই চিঠিখনতে প্ৰথমবাৰৰ বাবে O.M.G টো শ্বৰ্ট ফৰ্মত ব্যৱহাৰ কৰিছিলে তেওঁ যিটো বাক্যত O.M.G ব্যৱহাৰ কৰিছিলে সেই বাক্যটো হ'ল I hear that a new order of knighthood is on the tapis O.M.G ব্ৰেকেটত লিখিছে oh my god এই বাক্যশাৰীতে বিশ্বৰ ইতিহাসত প্ৰথমবাৰৰ বাবে O.M.G শ্বৰ্ট ফৰ্মটো ব্যৱহৃত হৈছিল কোনে ব্যৱহাৰ কৰিছিলে জন আৰবাথনট ফিচাৰ নামৰ এজন ব্ৰিটিছ নৌ সেনাধ্যক্ষই গতিকে ভাল লাগিলে নিশ্চয় ইনফৰমেশ্যনটো আপোনালোকৰ যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আগতে আপোনালোকে এই বিষয়ে জানিছিল নে নাই উইশ ইউ অল এ ভেৰি গুড নাইট